মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ চেপ্টাৰ 1ত তোমালোকৰ কেনেকৈ ইকুৱেশ্যন লিখিব লাগে কেমিক্যাল ইকুৱেশ্যন কেনেকৈ লিখিব লাগে এইবিলাক শিকাম আৰু তোমালোকৰ কেমিক্যাল ইকুৱেশ্যন কেনেকৈ ব্যালেন্স কৰিব লাগে সো ইয়াৰ পৰা কেমিক্যাল ইকুৱেশ্যন লিখা আৰু ব্যালেন্স কৰাৰ পৰা তোমালোকৰ ফাইনালত 2 নম্বৰৰ কোৱেশ্চন পাবা আৰু হাফ ইয়াৰলি 3 নম্বৰ পাই যাবা ঠিক আছে ইয়াৰ পৰা 3 নম্বৰৰ কোৱেশ্চন আহিব সো তোমালোকৰ ইয়াতে মই আৰু এটা কথা কৈ দি আছো যদি আগত তোমালোকে এই এক্টিভিটিবোৰ কোৱেশ্চন চোৱা নাই তাৰ পিছত তোমালোকৰ এই ব্যালেন্সি ব্যালেন্স তোমালোকৰ কেনেকৈ হয় বা ব্যালেন্সি কেনেকৈ হয় যদি চোৱা নাই তোমালোকৰ আগৰ ভিডিওটো চাই লবা মোৰ ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা তোমালোকে তাৰ পৰা চাই লবা আৰু যদি চেনেলটোত নতুন আহিছা সাবস্ক্ৰাইব কৰি যাবা তো এতিয়া মই ভিডিওটো আৰম্ভ কৰিছো চোৱা তোমালোকৰ প্ৰথমতে write balance chemical equation for the following reaction so ayate moi balance kori thuisu tumalokor moi aru bhaldore bujai dim keneke balance koribo lage ekelogote buji paba tumal so tumalokor prothomote koise je methane plus oxygen methane tumalokor ki hoy CH4 tar logot oxygen hodai O2 hisabe thakibo tumar react korar pisot tumi ki paisa je carbon dioxide tar mane CO2 water তোমালোকৰ কি হয় H2O এতিয়া এই ইকুৱেশনটোক আমাক ব্যালেন্স কৰিব লাগিব সো ইয়াতে তুমি প্ৰথমতে লিখি লবা এনেকে অলপ আগতে স্পেস দি লিখি লবা ঠিক আছে এতিয়া চাবা তোমাৰ কাৰ্বন কিমানটা আছে কাৰ্বন এটাই দিয়া আছে ঠিক আছে হাইড্ৰোজেন তোমাৰ 4টা ইয়াতে তুমি দেখা পালা মাত্ৰ কিমানটা আছে দুটা তেনেহলে তুমি ইয়াতে কি কৰি দিয়া দুই এটা লগাই দিয়া তোমাৰ হাইড্ৰোজেন কিমান হল 4টা এতিয়া অক্সিজেন সোয়া ইয়াতে দুটা আছে ইয়াতেও তোমাৰ দুটা হল তেনেহলে 4টা হল ইয়াতে মাত্ৰ দুটা আছে তেনেহলে ইয়াতে দুই এটা লগাই দিয়া হল তেনেহলে তোমাৰ অক্সিজেনটো ব্যালেন্স হৈ গল এতিয়া আমাৰ এই ৰিঅ্যাকশনটো ব্যালেন্স কেমিক্যাল ৰিঅ্যাকশন হৈ গল মানে আমি প্ৰথমতে ওয়ার্ডৰ পৰা আমি সিম্বললৈ কনভার্ট কৰিছো তাৰ পিছত এটো আমি ব্যালেন্স কৰিছো ইখিনি লিখিলে তোমালোকে আগতে 2 নম্বৰ পাইছিলা কিন্তু এতিয়া 1 নম্বৰে দিব তোমালোকৰ এমসিকিউ টাইপ আহিব বেছিবা নেক্সট তোমাৰ কি কৈছে যে বেৰিয়াম ক্লোৰাইড আৰু সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি তোমালোকৰ ৰিঅ্যাক্ট কৰি বেৰিয়াম সালফেট আৰু হাইড্ৰোক্লোৰিক এসিড সো তোমালোকে যদি এই সংকেতবোৰ নাজানা আৰু কেনেকৈ লিখিব লাগে এইবিলাক নাজানা ভ্যালেন্সি নাজানা তেনেহলে লিখিব নোৱাৰিবা তোমালোকে ভ্যালেন্সিৰ কাৰণে মোৰ আগৰ ভিডিওটো চাই লবা তোমালোকে আৰু যদি তোমালোকৰ ক্লাস 9 ৰ চেপ্টাৰ 3 ভালদৰে পঢ়ি আহিছা তেনেহলে ভ্যালেন্সি লৈ আৰু টেনচন নাই সো প্ৰথমতে তোমাক কৈছে যে বেৰিয়াম Ba ক্লোৰাইড Cl ইয়াতে 2 লাগিব কিয় লাগিব কাৰণ বেৰিয়ামৰ তোমালোকৰ যোজ্যতা কি হয় দুটা থাকে আৰু ক্লোৰিনৰ এটা থাকে ঠিক আছে এই এটাটো ইয়াৰ লগত আহিব আমাৰ লিখিব নালাগে কিন্তু ইয়াৰ দুটাটো আমাৰ ইয়াৰ লগত যাব ঠিক আছে প্লাস তোমাৰ কি হয় সালফিউরিক এসিড যেতিয়া লিখিবা তেতিয়া H2SO4 আমাৰ লিখিব লাগে নেক্সট তোমাৰ কি কৈছে যে বেৰিয়াম সালফেট তোমাৰ কি হ'ব বেৰিয়াম সালফেট এতিয়া আৰু আমাৰ একো লিখিব নালাগে কাৰণ আমাৰ SO4 ত দুটা নেগেটিভ থাকে আৰু বেৰিয়ামত দুটা পজিটিভ থাকে তাৰ মানে এনেকুৱা থাকে SO4 ত দুটা নেগেটিভ তাৰ মানে তোমাৰ কি হ'ব ইয়াতে 2 ইয়াতে 2 ক্রস কৰা তানেহলে Ba2 SO4 হল 2 তোমালোকে 9 ত পাই আহিছা যে দুটাই যদি তোমালোকৰ এটা নাম্বাৰৰে হৰণ কৰিব পাৰো তেনেহলে এটো ক্যান্সেল যায় ঠিক আছে এনেকুৱা আহিব এতিয়া নেক্সট তোমাৰ কি কৈছে যে হাইড্ৰোক্লোৰিক এসিড তোমালোকে জানা HCl এতিয়া হাইড্ৰোজেনৰ তোমালোকৰ যোজ্যতা বা ভ্যালেন্সি কিমান 1 আৰু ক্লোৰিনৰো ভ্যালেন্সি 1 তেনেহলে 1 1 আমাৰ লিখিব নালাগে এতিয়া চোৱা আমি ব্যালেন্স কৰিব লাগিব প্লাস H2SO4 এনেকে লিখি লবা প্ৰথমতে
এতিয়া চাবা বেৰিয়াম আমাৰ বেৰিয়াম এটাই আছে, ক্লোৰিন আমাৰ ইয়াতে দুটা আছে কিন্তু ইয়াতে এটা আছে, তেনেহলে ইয়াতে 2 লগাই দিয়া। ইয়াতে 2 লগাৰ পিছত তোমালোকৰ হাইড্ৰোজেন দুটা হল, ইয়াতেও দুটা, SO4 SO4, তাৰ মানে আমাৰ ইকুৱেশনটো কমপ্লিট। নেক্সট চাম আমি সো নেক্সট কোশ্চেন তোমালোকৰ দিয়া আছে বেৰিয়াম হাইড্ৰক্সাইড। ঠিক আছে, তোমাৰ বেৰিয়াম হাইড্ৰক্সাইড, বেৰিয়াম তোমালোকৰ কি হয়, BA হাইড্ৰক্সাইড মানে OH। এতিয়া জানিব লাগিব OH ৰ তোমালোকৰ ভ্যালেন্সি কিমান, এটা নেগেটিভ, তেনেহলে ইয়াৰ লগত 1 লিখিব নালাগে, আৰু বেৰিয়ামৰ দুটা পজিটিভ, তেনেহলে ইয়াতে 2 লাগি যাব। এতিয়া কৈছে যে আমাৰ এমোনিয়াম ক্লোৰাইড, এমোনিয়াম তোমালোকৰ কি হয়, NH4Cl। এতিয়া NH4 ৰ মানে এমোনিয়ামৰ তোমালোকৰ সো এমোনিয়া আৰু এমোনিয়াম দুটা বেলেগ বেলেগ, এমোনিয়া যদি থাকিল হয় NH3 হল হয়, ইয়াতে নিয়াম কোৱা আছে সেইকাৰণে NH4 হ'ব, বুজি পালা। এতিয়া চাবা ইয়াৰো তোমাৰ ভ্যালেন্সি 1, ইয়াৰো ভ্যালেন্সি 1, তেনেহলে আমাৰ আৰু কোনো এক বস্তু লিখিব নালাগে। এতিয়া চোৱা তোমালোকৰ নেক্সট কি কৈছে যে বেৰিয়াম ক্লোৰাইড, তোমালোকৰ বেৰিয়ামৰ যোজ্যতা 2, তেনেহলে ক্লোৰিনৰ লগত 2 লাগিব, ক্লোৰিনৰ 1 আমাৰ লিখিব নালাগে। নেক্সট আৰু কৈছে যে এমোনিয়াম আমাৰ হাইড্ৰ অক্সাইড, তাৰ মানে NH4OH। ঠিক আছে, এতিয়া চাবা আমাৰ ব্যালেন্স কৰিব লাগিব, ব্যালেন্স আমাৰ ক্লোৰিন ব্যালেন্স নাই, চাম এতিয়া OH প্লাস NH4Cl তোমাৰ কি পালা যে বেৰিয়াম ক্লোৰাইড তাৰ লগত NH4OH। ঠিক আছে, চোৱা বেৰিয়াম তোমালোকৰ বেৰিয়াম ঠিক আছে, ইয়াতে ক্লোৰিন দুটা আছে, তেনেহলে ইয়াৰ লগত 2 এটা লাগি যাব। ইয়াতে যেতিয়া 2 দিবা তুমি চোৱা NH4 ৰ আগতো আমাৰ 2 এটা দিব লাগিব। এতিয়া চাবা আমাৰ অক্সিজেন ইয়াতে দুটা, ইয়াতেও কিমান দুটা, হাইড্ৰোজেন দুটা, ইয়াতেও তোমাৰ দুটা, হৈ গল। নেক্সট কোশ্চেনটোত চাবা তোমাৰ কি কৈছে যে ক্যালসিয়াম কাৰ্বনেট হাইড্ৰক্লোৰিক এসিডৰ লগত, চোৱা ক্যালসিয়ামৰ তোমালোকৰ ক্যালসিয়াম কাৰ্বনেট, ইয়াৰো ভ্যালেন্সি 2, ইয়াৰো 2, সেইকাৰণে আমাৰ আৰু এক্সট্ৰা আহা নাই, প্লাস হাইড্ৰক্লোৰিক এসিড তাৰ মানে HCl, হাইড্ৰোজেনৰো এটা, ক্লোৰিনৰো এটা। ঠিক আছে, তেনেহলে আমাৰ আৰু লিখিব নালাগে। ক্যালসিয়াম ক্লোৰাইড, ক্যালসিয়াম ক্লোৰাইড তোমালোকৰ কি হ'ব CaCl2, কিয়, কাৰণ তোমালোকৰ ক্যালসিয়ামৰ ভ্যালেন্সি কিমান, দুটা। ওয়াটাৰৰ কথা কৈছে, তাৰ মানে H2O প্লাস কাৰ্বন ডাই অক্সাইড CO2। এতিয়া চাব লাগিব আমাৰ যোজ্যতা চাব লাগিব বা ভ্যালেন্সি চাব লাগিব। চোৱা ক্যালসিয়াম তোমালোকৰ এটা আছে, এটো সাইডতো এটাই আছে। CO3 তোমালোকৰ CO2 ইয়াতে 2, চোৱা অক্সিজেন দুটা আৰু এটা, তিনিটা হৈ গল আমাৰ। হাইড্ৰোজেন তোমাৰ এইফালে দিয়া আছে এটা মাত্ৰ, ইফালে দুটা, সেইকাৰণে ইয়াতে 2 আহি গল। এতিয়া চোৱা ইয়াতে 2 দিয়াৰ লগে লগে তোমালোকৰ ক্লোৰিন দুটা হল, ইয়াতেও দুটা আছে, তোমাৰ বিক্ৰিয়াটো সম্পূৰ্ণ হল। নেক্সট তুমি চাবা কি কৈছে যে সোডিয়াম হাইড্ৰক্সাইড প্লাস সালফিউরিক এসিড, তোমাৰ সোডিয়াম হাইড্ৰক্সাইড NaOH, চোৱা সোডিয়ামৰ ভ্যালেন্সি কিমান 1 আৰু OH ৰ 1, প্লাস সালফিউরিক এসিড তোমাৰ কি হয় H2SO4, কি হৈছে যে সোডিয়াম সালফেট, সোডিয়াম সালফেট। চোৱা ইয়াতে আমাৰ সোডিয়ামৰ ভ্যালেন্সি কিমান 1, SO4 ৰ লগত 1 আমাৰ লিখিব নালাগে, কিন্তু SO4 ৰ ভ্যালেন্সি কিমান 2, সেইকাৰণে সোডিয়ামত 2 আহি লাগি গল। নেক্সট তোমাৰ কি হ'ব ওয়াটাৰ। সো ওয়াটাৰত H2 কি হয়, কাৰণ অক্সিজেনৰ ভ্যালেন্সি আমাৰ 2 আৰু হাইড্ৰোজেনৰ 1, অক্সিজেনৰ লগত 1 লাগে আৰু হাইড্ৰোজেন দুটা। এতিয়া চাবা আমাৰ ব্যালেন্স কৰিব লাগিব, সোডিয়াম তোমালোকৰ চোৱা ইফালে এটা আছে কিন্তু ইফালে দুটা আছে, সেইকাৰণে ইয়াতে কি লাগি গল 2 লাগি গল। নেক্সট তোমাৰ চোৱা ইয়াতে 2 দিয়াৰ লগে লগে তোমাৰ অক্সিজেন পিছত কৰিম আমি, চোৱা হাইড্ৰোজেন ইয়াতে তোমালোকৰ দুটা আছে, ইয়াতেও দুটা আৰু দুটা, মানে 4টা হল টোটাল। লিখিয়ে দিও, তোমালোকৰ ইয়াতে লিখা আছে, তোমালোকৰ ইমান মনোযোগ নাহিবও পাৰে, NH
প্লাস H2SO4 তোমার কি হইছে সোডিয়াম সালফেট আৰু পানী মানে ওয়াটার সো সোডিয়াম ইয়াতে 2 আছে তেনেহলে 2 লগাই দিও এতিয়া হাইড্রোজেন ইয়াতে দুটা ইয়াতে এই দুটা হল ইয়াতে দুটা চাৰিটা হল তেনেহলে ইয়াতে দুটা আছে 2 লগাই দিয়া অক্সিজেন ইয়াতে সোয়া দুটা আহিল ইয়াতে তোমাৰ দুটাই আছে আৰু SO4 আমাৰ ব্যালেন্স কমপ্লিট হল নেক্সট চাবা প্ৰথমতে ম্যাগনেসিয়াম টেট্ৰাক্লোৰাইড সোয়া সরি ম্যাঙ্গানিজ তোমালোকৰ কি হয় Mn আৰু Mg ম্যাগনেসিয়াম টেট্ৰাক্লোৰাইড তোমালোকৰ 4 হ'ব প্লাস ওয়াটার তোমাৰ পানী লাগিছে তাৰ পিছত কি হৈছে যে ম্যাগনেসিয়াম অক্সাইড ঠিক আছে তাৰ মানে MnO2 কিয় সো ম্যাগনেসিয়াম অক্সাইড যেতিয়া কব ইয়াতে 2 লাগি যাব নেক্সট হাইড্ৰোক্লোৰিক এসিড তোমালোকৰ হাইড্ৰোক্লোৰিক এসিড কি হয় HCl এতিয়া চাবা এই ইকুৱেশনটো আমি ব্যালেন্স কৰিম Mn প্ৰথমতে এটো লিখি লৈছো ঠিক আছে আকৌ ব্যালেন্সও কৰি দিও এটা লাইন এক্সট্রা লিখি দিলো প্লাস HCl তুমি ইয়াতে চাবা Mn তোমালোকৰ Mn এটা আছে মানে ম্যাঙ্গানিজ এটা আছে যেতিয়া তুমি ক্লোৰিন চাবা ইয়াতে ক্লোৰিন তুমি 4টা দেখা পাইছা ঠিক আছে তেনেহলে ইয়াতে তোমাৰ 4 লগাব লাগিব 4 লগাৰ পিছত হাইড্ৰোজেন তোমাৰ 4টা হল ইয়াতে হাইড্ৰোজেন দুটা আছে তেনেহলে 2 দি দিয়া 2 2 গুণ 4 আৰু অক্সিজেন তোমাৰ দুটা তাৰ মানে কমপ্লিট ব্যালেন্স হল এইটো নেক্সট তোমাৰ আৰু এটা হেকত আৰু এটা ইকুৱেশন মই লিখিছো যে ফেৰিক ক্লোৰাইডৰ লগত সোডিয়াম ক্লোৰাইড তোমাৰ ফেরিক তোমালোকৰ ফেরিক মানে Fe আয়রন ক্লোরাইড কব পারা বা ফেরিক ক্লোরাইড একেটা কথা প্লাস স্টোনেস তার মানে SnCl2 সো Sn এর যোগ্যতা কিমান দুটা ইয়াতে ক্লোরাইড 3 লাগিল কিয় 2 না লাগিল কিয় কারণ আয়রনৰ বা Feৰ তোমালোকৰ ভ্যালেন্সি কিমান 3 বা যোগ্যতা 3 তোমালোকৰ ইংলিশ মিডিয়াম তোমালোকে ভ্যালেন্সি পাইছা ফেরাস ক্লোরাইড সো ইয়াতে তোমালোকৰ কি হ'ব ইয়াতে মই ভুল লিখিছো এটো 2 নহয় 3 হ'ব ফেরাস ক্লোরাইড প্লাস তোমালোকৰ কি হ'ব Sn সরি ঠিক আছে সোয়া দুটা বস্তু আছে এটা হল আয়রন 2 আর এটা হল আয়রন 3 তার মানে ইয়াতে তোমালোকৰ আয়রন 2 বুজাইছে ঠিক আছে তোমালোকৰ ফেরিক বুজাইছে তোমালোকৰ ইয়াতে সো ফেরিক মানে তোমালোকৰ আয়রন 3টা আছে ইয়াতে ফেরাস বুলি কোৱা আছে এই কাৰণে ইয়াতে আয়রন কি হ'ব ভ্যালেন্সি 2 হৈ যাব ইয়াতে ঠিক আছে এটো 2a হ'ব নেক্সট তুমি যেতিয়া এটো ব্যালেন্স কৰিব যাবা সো আয়রনৰ ইয়াতে প্ৰবলেম নাই কিন্তু আমাৰ অকল ক্লোৰিনৰ প্ৰবলেম হৈ আছে ইয়াতে সোয়া যদি মই ইয়াতে 2 এটা লগাই দিও 2 3 গুণ আমাৰ কিমান হ'ব 6 হ'ব ও নেক্সট লাইনত লিখি দিও Cl3SnCl2 আমাৰ কি পালো যে ফেরাস ক্লোরাইড প্লাস SnCl4 এতিয়া যদি আমাৰ ক্লোরিন ব্যালেন্স কৰিব লাগিব ঠিক আছে ইয়াতে আমি ইজি 2 এটা লগাই দি ইয়াতে 2 লগাই দিলে আমাৰ গন্ডগোল হ'ব নাকি ইয়াতে 2 লগাই নিদিও আমি যদি ইয়াতে 2 লগাই দিও ইয়াতে আমি 2 লগাই দিলো ইয়াতে আমি 2 লগাই দিলো 2 3 গুণ 6 আৰু 6 আৰু ইয়াতে দুটা আছে 8টা 2 2 গুণ 4 আৰু 4 8টা আমাৰ হল Sn ঠিক আছে আয়রন দুটা আমাৰ হৈ গৈছে ঠিক আছে এটাই শুদ্ধ হ'ব ইখিনিতে তোমালোকৰ কি অসমীয়াত কি কব শব্দ সমীকৰণৰ পৰা কেনেকে লিখিব লাগে তাৰ পিছত ব্যালেন্স কৰিব লাগে আৰু ইংৰাজীত কি কব তোমালোকৰ ওয়ার্ড রিঅ্যাকশনৰ পৰা তোমালোকৰ কেনেকৈ সিম্বলত লব লাগে আৰু এটো ব্যালেন্স কেনেকে কৰিব লাগে এতিয়া আমি আৰু কিছুমান ইকুৱেশন সাম ব্যালেন্সৰ কাৰণে ঠিক আছে কাৰণ ইয়াৰ ওপৰত তোমালোকৰ হাফিয়ালি 3 নম্বৰৰ কোশ্চেন আহিব আৰু
তোমালোকৰ ফাইনালত মাত্ৰ 2 নম্বৰ চোৱা কোৱেশ্চনটো কেনেকৈ আহে ভ্যালেন্সিত এই এনেকৈ দিয়া থাকিব ইয়াতে এনেকৈ দিয়া থাকিব যে এ বি সি ডি ৰ মান তোমালোকৰ কিমান হ'ব ঠিক আছে ভ্যালেন্স কৰি লিখিব লাগিব তোমাৰ এটো পিডি টেষ্টৰ কোৱেশ্চন গোৱালপাৰা ডিস্ট্ৰিক্টৰ 1 নম্বৰ ইয়াৰ পৰা আহিব ঠিক আছে আৰু তোমালোকৰ যিহতে সায়েন্স লবা তোমালোকে ফাৰ্স্ট ইয়াৰতো পাবা তাৰ পিছত তোমালোকে সেকেন্ড ইয়াৰত পাবা আৰু নিট যেতিয়া দিবা মানে ডক্টৰৰ কাৰণে যেতিয়া এক্সাম দিবা তেতিয়াও তোমালোকে ভ্যালেন্সিৰ ওপৰত কোৱেশ্চন পাবা তোমালোকে ভালদৰে বুজি লোৱা চোৱা কপাৰৰ লগত তোমালোকৰ কি হৈছে হাইড্ৰোজেন সালফেট কপাৰ সালফেট তোমালোকৰ কি হৈছে সালফাৰ ডাই অক্সাইড আৰু পানী হৈছে ঠিক আছে মই ইকুৱেশনটো এবাৰ লিখি ললো তোমালোকৰ কপাৰ সালফেট তাৰ পিছত সালফাৰ ডাই অক্সাইড আৰু ওয়াটাৰ ইখিনি আহিল এতিয়া তোমাৰ কপাৰটো তোমালোকৰ সেম ঠিকে আছে অসুবিধা নাই কিন্তু SO4 তোমালোকৰ এটো ঠিকে আছে হাইড্ৰোজেন তোমালোকৰ কিয়াতে কি আছে দুটা আছে কিন্তু এতে সোয়া S তোমালোকৰ এটো সাইডত মাত্ৰ এটাহে আছিল কিন্তু এই সাইডত দুটা হৈ গল তেনেহলে ইয়াতে 2 দিব লাগিব ইয়াতে 2 দিয়াৰ লগে লগে সোয়া ইয়াতে যেতিয়া 2 দিবা তোমাৰ অক্সিজেন কিমানটা হল অক্সিজেন তোমাৰ অলৰেডি 8টা হৈ গল ঠিক আছে অক্সিজেন যেতিয়া 8টা হল তুমি সোয়া ইয়াতে অক্সিজেন কিমান আছে 4টা ইয়াতে আছে কিমান দুটা 6টা তেনেহলে আৰু দুটা লাগিব ইয়াতে মই 2 দি দিলো তেনেহলে তোমাৰ কি হল 6টা হল হাইড্ৰোজেন ইয়াতে সোয়া 4টা আছে ইয়াতেও তোমাৰ 4টা হৈ গল সোয়া এই যে এইটো তোমালোকে লিখি লবা ভালদৰে লিখা আছে ইয়াতে নেক্সট তোমালোকৰ কি কৈছে যে অ্যামোনিয়াম ক্লোৰাইড তোমালোকৰ NH4Cl কেনেকৈ এইবিলাক লিখিব লাগে তোমালোকক আগৰ ভিডিওত মানে ডেসক্ৰিপচনত লিংক আছে এইটো কেনেকৈ হয় তোমালোকক দেখাই দিয়া আছে ঠিক আছে CaOH2 মানে ক্যালসিয়ামৰ যোজ্যতা মানে ভ্যালেন্সি 2 আৰু OH ৰ এটা এই কাৰণে এনেকৈ হয় তোমালোকৰ 9ত যদি ভালদৰে পঢ়িছা তেনেহলে আৰু টেনশন নাই NH4 plus H2O ইয়াতে চাবা তোমালোকৰ নাইট্ৰোজেন তোমালোকৰ এটা ইয়াতেও এটা অসুবিধা নাই হাইড্ৰোজেন ইয়াতে 4টা সরি এটো 3 দিয়া আছে यस 3 অ্যামোনিয়া এটো হল অ্যামোনিয়াম এটো হল অ্যামোনিয়া তোমালোকৰ হাইড্ৰোজেনটো হলে তোমাৰ কিমান 5টা আমি হাইড্ৰোজেন পিছত ব্যালেন্স কৰিম প্ৰথমতে আমি ক্লোৰিন ব্যালেন্স কৰিব চেষ্টা কৰিম সো ক্লোৰিন ইফালে এটা আছে ইফালে কিমান দুটা তেনেহলে ইয়াতে আমি 2 লগাই দিলু ঠিক আছে ইয়াতে 2 লগাৰ লগে লগে তোমাৰ নাইট্ৰোজেন কি হল আনব্যালেন্স হৈ গল ইয়াতে 2 লগাই দিলু এতিয়া আমি চাম হাইড্ৰোজেন আমি ইয়াতে কিমান পালো 6টা আৰু দুটা 8টা ইফালে তোমাৰ কিমান পাইছা 4 2 গুণ 8 আৰু ইয়াতে দুটা আছে 10টা তেনেহলে ইয়াতে 8 দুটা কম আছে এতিয়া আমি চাও 2 2 গুণ 4 2 3 গুণ 6 তাৰ মানে 4 আৰু 6 তোমাৰ 10টা আমাৰ নাইট্ৰোজেন আৰু হাইড্ৰোজেন আমাৰ ব্যালেন্স হৈ গল এতিয়া অক্সিজেন আমি যদি চাও দুটা আছে ইফালে তেনেহলে ইফালেও তোমাৰ দুটাই আছে হল তোমাৰ ক্যালসিয়াম হৈ গল তেনেহলে আমাৰ কমপ্লিট নেক্সট তুমি এটোত চাবা যে এলুমিনিয়াম আৰু অক্সিজেনে এলুমিনিয়াম অক্সাইড গঠন কৰে সোয়া ইয়াতে অক্সিজেনৰ ভ্যালেন্সি তোমাৰ কিমান 2 কাৰণে এলুমিনিয়ামৰ লগত 2 লাগিছে আৰু এলুমিনিয়ামৰ ভ্যালেন্সি কিমান 3 কাৰণে ইয়াতে লাগিছে এতিয়া সোয়া এলুমিনিয়াম তোমাৰ দুটা তেনেহলে আমি ইয়াতে যদি 2 লগাই দিও আমাৰ অক্সিজেন আনব্যালেন্স হৈ থাকিল কিন্তু আমি কি কৰিব লাগিব প্ৰথমতে আমি অক্সিজেনটোৱে ব্যালেন্স কৰিম ইয়াতে 3 আছে তেনেহলে ইয়াতে 3 লগাই দিয়া 2 3 গুণ 6 ইয়াতে 2 লগাই দিলু 2 3 গুণ 6 অক্সিজেন তোমাৰ ব্যালেন্স হল কিন্তু এলুমিনিয়াম 2 2 গুণ 4 ইয়াতে 2 লিখিছো নহব তেনেহলে ইয়াতে আমাৰ 4 লিখিব লাগিব হল
ভালদৰে ইয়াতে লিখা আছে লিখাটো ভিডিও ৰখাই লিখি লবা ঠিক আছে সোয়া নেক্সট তোমাৰ কি হদিছে যে সালফাৰৰ লগত তোমাৰ নাইট্ৰিক এসিড হাইড্ৰোজেন সালফেট নাইট্ৰোজেন গেছ আৰু পানী উৎপন্ন হৈছে ঠিক আছে ৰিঅ্যাকচনটো লিখি ললো NO3 তাৰ পিছত তোমাৰ H2SO4 তাৰ পিছত কি আহিব NO2 প্লাস পানী তোমাৰ ঠিক আছে এতিয়া চাবা তোমাৰ S আমাৰ ঠিকে আছে S ঠিকে আছে অক্সিজেনত যাই তোমাৰ ব্যালেন্স ঠিক নাই সোয়া অক্সিজেন ইয়াতে তিনিটা আছে ইয়াতে 4 আৰু 2 6 7টা আছে এনেহলে আমাৰ অক্সিজেন আমি ব্যালেন্স কেনেকে কৰিম যদি আমি ইয়াৰ লগত 6 এটা লগাই দিও তেনেহলে আমি কি পাম 2 12 আৰু তোমাৰ কি পাবা 12 আৰু 4 16 ইয়াতে 2 এটা লগাই দিও নেকি यस 2 এটা লগাই দিলে হ'ব সোয়া যদি হাইড্ৰোজেন তোমাৰ ইয়াতে 4টা আৰু 2টা 6টা হাইড্ৰোজেন তোমাৰ কি হল 6টা এতিয়া নাইট্ৰোজেন তোমালোকৰ 6টা হল অক্সিজেন ইয়াতে 18টা আছে ইয়াতে কাউন্ট কৰিম আমি ইয়াতে 2টা 6 2 গুণ 12 14 14 আৰু 4 তোমাৰ 18 তাৰ মানে আমাৰ ব্যালেন্স কমপ্লিট হয় ইয়াতে ভালদৰে লিখা আছে চাই লবা নেক্সট তোমাৰ সোয়া NH3 তাৰ পিছত সোডিয়াম দিয়া আছে এটো সাইডত সোডিয়াম তাৰ পিছত অ্যামোনিয়াম প্লাস H2 ঠিক আছে এটো আগৰ ৰিঅ্যাকচন দে সোয়া সোডিয়াম তোমালোকৰ সোয়া এইটো N কিন্তু বেলেগ এক্সট্ৰা নহয় দুটা মিলি সোডিয়াম কিন্তু ইয়াতে নাইট্ৰোজেন আৰু হাইড্ৰোজেন দুটা মিলিছে ঠিক আছে তুমি সোডিয়াম ঠিকে পাইছা নাইট্ৰোজেনো ঠিকে পাইছা হাইড্ৰোজেনত যাই গন্ডগোল হৈছে হাইড্ৰোজেন তোমালোকৰ ইয়াতে 3 ইয়াতে 4 আছে এতিয়া যদি তুমি কি কৰা ইয়াতে যদি 4 এটা লগাই দিয়া সাপোজ ইয়াতে 4 লগাই দিলে তোমাৰ ইয়াতেও 4 লগাই দিব লাগিব 4 3 গুণ 12 4 2 গুণ 8 10 নহব আমাৰ 2 লগাই দিলে সাপোজ 2 লগাই 2 3 গুণ 6 ইয়াতেও 2 লাগিব হৈছে সোয়া তোমালোকৰ কি আহিব ইয়াতে এটা 2 লগাব লাগিব সোয়া নাইট্ৰোজেন এতিয়া 2 লগাৰ পিছত নাইট্ৰোজেন তোমাৰ এই যে 2 মানে দুটা হল হাইড্ৰোজেন 2 3 গুণ 6 2 2 গুণ 4 আৰু 2 6 হৈ গল দুটা সোডিয়াম আমাৰ ব্যালেন্স ঠিক আছে এতিয়া সোয়া নেক্সট কি দি আছে কপাৰ অক্সাইড কপাৰ সালফেট কপাৰ প্লাস তোমাৰ কি আছে সালফাৰ ডাই অক্সাইড সো ইয়াতে বুজাই দিছো প্ৰথমতে যদি কপাৰ সোয়া 4টা আছে ইফালে মাত্ৰ এটা এই এনেকুৱা থাকিলে আমাৰ প্ৰবলেম হৈ যায় তেতিয়া আমাৰ মিলাব লাগে ঠিক আছে ইয়াতে কি কৰিছে তোমাৰ 6 দিছে 6 দিয়াৰ পিছত সোয়া 2 ইয়াতে 2 দিয়া হৈছে 2 2 গুণ 4 হল নহলে এনেকে মিলাবা প্ৰথমতে অক্সিজেনটো ব্যালেন্স কৰিব চেষ্টা কৰা অক্সিজেন দুটা আছে তেনেহলে ইয়াৰ আগত 2 দিব লাগিব এতিয়া 2 2 গুণ 4 4 আৰু 2 6 এই কাৰণে ইয়াতে 6 লাগিছে বাস নেক্সট তুমি চাবা যে সোডিয়াম হাইড্ৰক্সাইড আৰু H2SO4 ৰিঅ্যাকচন কৰি সোডিয়াম সালফেট আৰু পানী ওয়াটাৰ আমাৰ উৎপন্ন কৰিছে ঠিক আছে এই ৰিঅ্যাকচনটো সাগে কৰিছো মানে তাতে সোয়া তথাপিও বুজাই দি আছো সোডিয়াম আমাৰ কিমানটা আছে ইফালে দুটা তেনেহলে ইয়াৰ আগত 2 দিবই লাগিব আমাৰ গল এতিয়া অক্সিজেন তুমি চাবা এতিয়া দুটা হল তেনেহলে ইয়াতেও 2 আমাৰ দিব লাগিব ঠিক আছে ইয়াৰ আগত 2 হল 2 2 গুণ 4 হাইড্ৰোজেন ইয়াতেও দুটা আৰু ইয়াতে দুটা 4টা নেক্সট ৰিঅ্যাকচন দুটা বুজাই নিদিলো তোমালোকে চাই লবা সো ভিডিওটো চাই ভাল পালে তোমাৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন ভিডিও চাব কাৰণে সাবস্ক্ৰাইব আৰু বেল বটনটো দবাই ৰাখিবা কাৰণ তোমালোকে ইংলিশ মিডিয়ামৰ নতুনে হোৱা কাৰণ ইয়াৰ আগতে মই ইংলিশ মিডিয়ামত পঢ়া নাছিলো অসমীয়াতে পঢ়াইছিলো তোমালোকৰ গোটেই কনসেপ্ট গোটেই নোটস মই দি যাব চেষ্টা কৰিম তোমালোকৰ লাষ্ট 10 ইয়াৰ্স মোৰ ইয়াতে বনোৱা আছে লাষ্ট 10 ইয়াৰ্সৰ যিখিনি কোশ্চেন আছে মই ইয়াতে বনাইছো ঠিক আছে
এই 19ত এনেকুৱা কোশ্চেন আহিছিল, তোমালোকৰ 17ত এনেকুৱা কোশ্চেন আহিছিল, 20ত এনেকুৱা কোশ্চেন আহিছিল। সো মই গোটেইখিনি মানে বনাইছো ইয়াতে, ঠিক আছে। আৰু তোমালোকৰ পাঠৰ যিবিলাক কোশ্চেন আছে এইবিলাকো মই এই নোটছত কমপ্লিট কৰিছো, ঠিক আছে। তোমালোকৰ আৰু কিছুমান বেলেন্স ৰিএকশন আছে, ভিডিঅটো মই ইমান দীঘল নকৰিলো। কিয় নকৰিলো? কাৰণ বেলেন্সৰ কাৰণে তোমালোকৰ পাঠৰ কোশ্চেন আৰু আছে, তাতে মই পঢ়াই যাম। তোমালোকে মোৰ চেনেলটো চাই থাকিবা, তোমালোকে নিজৰে সুবিধা হ'ব। আৰু সমনীয়াকো জনাই দিবা তোমালোকে শ্বেয়াৰ কৰি।